প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই অসীম আকৰাম। আজি মই আলোচনা কৰিম ক্লাছ 9 বিজ্ঞানৰ অধ্যায় 11 তোমালোকৰ কাৰ্য আৰু শক্তি ৱৰ্ক এণ্ড এনাৰ্জি এইটো পাঠৰ অনুশীলনী কোৱেশ্চনবোৰ আলোচনা কৰিম। তো তোমালোকে চোৱা প্ৰথম কোৱেশ্চনটো ইয়াতে। প্ৰথম কোৱেশ্চনটো কি কৈছে? তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা। কাৰ্যৰাশিটোৰ ওপৰত তোমাৰ বুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা। অৰ্থাৎ ইয়াতে কেইটামান কি দিয়া আছে পয়েন্ট দিয়া আছে, সেই কেইটা পয়েন্ট তোমালোকৰ কাৰ্য সম্পূৰ্ণ হৈছে না নাই সেইটো তোমালোকৰ যুক্তি প্ৰদৰ্শন কৰিব গৈছে। তো সেইটোৰ বাবে আমি প্ৰথমে কি কৰিম, কি দুটা পয়েন্ট চাম। তোমালোকৰ পাঠ্যপুথিৰ ভিতৰত দিয়া আছে দুটা পয়েন্ট। কাৰ্য সম্পাদনৰ দুটা চৰ্ত আছিল, সেই দুটা চৰ্ত প্ৰথমে মনত কৰিব লাগিব। তো প্ৰথম চৰ্তটো আছিল বস্তু এটাত বল প্ৰয়োগ হ'ব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰটো বস্তুটোৰ হৰণ ঘটিব লাগিব। এই দুটাৰ মাজত যদি যিকোনো এটা নাথাকে তেনেহ'লে কাৰ্য সম্পন্ন নহ'ব। তো সেইটোৰ বাবে আমি সাপোজ ধৰি লওঁ ইয়াতে এটা বস্তু আছে, এই বস্তুটো তুমি কি বল প্ৰয়োগ কৰি আছা, বল প্ৰয়োগ কৰিছা কিন্তু এইটোৰ হৰণ ঘটা নাই, তেনেহ'লে সেইটো কাৰ্য সম্পন্ন নহ'ব। ইয়াৰ লগতে কাৰ্য সম্পন্ন হ'বলৈ হ'লে বস্তুটোৰ কি হ'ব লাগিব, হৰণ ঘটিব লাগিব, তেতিয়াহ'লেহে কাৰ্য সম্পন্ন হ'ব। তো তোমালোকে ইয়াতে চোৱা কি প্ৰথম পইণ্টটো আছে সময় পুখুৰীত কি হাতুৰি আছে। সময় এজনৰ নাম হয়, তেওঁ পুখুৰীত হাতুৰি আছে আৰু তেওঁ কি কৰিছে বল প্ৰয়োগ কৰিছে আৰু লগতে তেওঁৰ হৰণ ঘটিছে, সেইবাবে সেইটো কি হ'ব তোমালোকৰ কি কাৰ্য সম্পন্ন হ'ব। তাৰপিছত দ্বিতীয় নম্বৰ পইণ্টটো আছে গাদ এটাই বোজা কৰি আছে। সেইটো কি হয় তোমালোকৰ কাৰ্য সম্পন্ন হোৱা নাই। কি তোমালোকে এনেকুৱা লাগে যে কি কামটো সম্পন্ন হৈছে, একচুৱেলি সেইটো কাম সম্পন্ন হোৱা নাই। তো সেইটো কেনেকৈ হৈছে চোৱা তোমালোকে। সাপোজ ধৰি লোৱা ইয়াতে এটা গাদ আছে, গাদে কি কৰি আছে সেইফালে গতি কৰি আছে। তাৰপিছত গাদৰ ওপৰত কি আছে এটা বোজা আছে আৰু এই বোজাটো কি কৰিব তোমালোকৰ তলফালে হেঁচি থাকিব, মাধ্যাকৰ্ষণৰ ফালে হেঁচি থাকিব, কিন্তু গাদটোৱে সেইফালে গতি কৰি আছে আৰু পৰস্পৰে কিমান হৈছে 90 ডিগ্ৰী লম্ব হৈছে। তো তোমালোকৰ আচলতে কাৰ্য হ'বলৈ হ'লে বল প্ৰয়োগ হ'ব লাগে আৰু হৰণটো বলৰ দিশত হ'ব লাগে। তো ইয়াতে যদি গাদটোৱে যদি সেইফালে যে বস্তুটোৱে যে মাধ্যাকৰ্ষণৰ ফালে হেঁচি আছে, গাদটোৱে যদি বহি দিল হয় তেনেহ'লে তেতিয়াহ'লে কাৰ্য সম্পন্ন হ'ল হয়। তো আশা কৰিছোঁ তোমালোকে বুজিছা। এতিয়া তৃতীয় নম্বৰ পইণ্টটো চোৱা বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে। সেইটো কি হৈছে তোমালোকৰ কাৰ্য সম্পাদিত হৈছে, কিয়নো মাধ্যাকৰ্ষণ বলৰ বিপৰীতে পানীৰ হৰণ ঘটিছে। তাৰপিছত তোমালোকৰ কি 4 নম্বৰ পইণ্টটো চোৱা। 4 নম্বৰ পইণ্টটো কি কৈছে, সেউজীয়া গছ এডালে সালোক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে। তো সেইটো কি হৈছে তোমালোকৰ কাৰ্য সম্পাদন হোৱা নাই, কাৰণ সালোক সংশ্লেষণৰ সময়ত পাতৰ কোনো হৰণ ঘটা নাই। তাৰপিছত কি এইটো পইণ্টটো চোৱা ইঞ্জিন এটা ট্ৰেইন টানি আছে। সেইটো তোমালোকৰ শক্তি প্ৰয়োগ হৈছে, তাৰপিছত সেইটো কি হৈছে হৰণো ঘটিছে। তো সেইটো তোমালোকৰ কাৰ্য হৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা সূৰ্যৰ তাপত শস্য শুকাই আছে। এইটো তোমালোকৰ কাৰ্য সম্পন্ন হোৱা নাই। ইয়াতে সৌৰশক্তি যদি প্ৰয়োগ কৰিছে তথাপি ইয়াতে কি শস্যটোৰ কোনো হৰণ ঘটা নাই, সেইকাৰণে তোমালোকৰ কাৰ্য হোৱা নাই। তাৰপিছত লাষ্টৰ পইণ্টটো চোৱা বায়ু শক্তিয়ে পালনা এখন গৈ আছে। সেইটো তোমালোকৰ কাৰ্য সম্পন্ন হৈছে, কাৰণ পালনাখনৰ কি হৰণ ঘটিছে। তো আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা। তাৰপিছত তোমালোকৰ এইটোৰ এনচাৰ মই ইয়াতে দি দিছোঁ, তোমালোকে চাই ল'ব পাৰা ইয়াৰ পৰা। দ্বিতীয় নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে ভূমিৰ লগত কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বক্ৰপথেৰে গতি কৰি পুনৰাই ভূমিলৈ উভতি আহিল। ইয়াতে আমি প্ৰথমে ভূমিৰ চিত্ৰ আঁকিছোঁ। তো ইয়াতে কি কৈছে ভূমিৰ লগত কোণত প্ৰক্ষেপ কৰা। ইয়াৰ পৰা চাপোজ ধৰি লওক কোণ কৰি এটা বস্তু এটা আমি প্ৰক্ষেপ কৰিলোঁ, বস্তু এটা ওপৰফালে দলিয়াই দিলোঁ। তো বস্তুটো কি হ'ল এটাই বক্ৰপথেৰে গতি কৰি পুনৰাই উভতি আহিল। বস্তু এটা যদি আমি ওপৰফালে কি দলিয়াই দিওঁ তেনেহ'লে সেই বস্তুটো কি হ'ব আকৌ তলফালে উভতি আহিব নে নাই। তো তলফালে উভতি আহিল। বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমি ৰেখাত অৱস্থিত। চোৱা সেইটো অনুভূমিক ৰেখা হয়, সেইটো অনুভূমি ৰেখাত অৱস্থিত। অন্তিম বিন্দু তোমালোকৰ কি হয় আৰু প্ৰাৰম্ভিক বিন্দু তোমালোকৰ য'ৰ পৰা আমি বস্তুটো দলিয়াই দিম প্ৰাৰম্ভিক বেগ, তাৰপিছত দলিয়াই দিয়াৰ পিছত যিটো আকৌ পিছৰ বেগটো কি হ'ব অন্তিম বেগ হৈ যাব। এইটো ভিৰ দ্বাৰা বুজোৱা হয়। তো ইয়াতে কোনো এটা বস্তু যদি আমি ওপৰফালে দলিয়াই দিওঁ সেইটো আকৌ কি হ'ব তলফালে উভতি আহিব। আৰু সেইটো কি আছে তোমালোকৰ অনুভূমি ৰেখাত অৱস্থিত, দুটাই মানে অনুভূমি ৰেখাত আছে। তাৰপিছত কি কৈছে বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমি ৰেখাত অৱস্থিত। মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিব। ইয়াতে কথা হ'ল মাধ্যাকৰ্ষণিক বলে 0 কাৰ্য কৰিব। এইটো কেনেকৈ হ'ল তোমালোকে ইয়াতে চোৱা। সাপোজ আমি ইয়াতে মাধ্যাকৰ্ষণিক বলৰ ফালে ইয়াতে আমি বস্তুটো বল প্ৰয়োগ কৰিছোঁ। তো বস্তুটো বল প্ৰয়োগ কৰাৰ লগে লগে ইয়াতে কি হ'ব, সাপোজ ধৰি লোৱা
10 জুল হ'ব। 10 জুল কেনেকৈ হ'ল, আমি মাধ্যাকৰ্ষণৰ বিপৰীত ফালে বল প্ৰয়োগ কৰিছোঁ, সেইকাৰণে কি হৈছে মাইনাছ হৈ গৈছে। তাৰপিছত আকৌ সেই বস্তুটো যে তলফালে উভতি আহিব, উভতি অহাৰ সময়তো সেইটো কি হৈ যাব, সমানে কাৰ্য কৰিব, মানে +10 জুল হৈ যাব। তো সেইটো মাইনাছ আৰু প্লাছ সেইটো যদি আমি কি কৰি দিওঁ 0 জুল হৈ যাব আকৌ। তো এইটোৰ বাবে তোমালোকক মই ইয়াতে এনচাৰ ইয়াতে দি দিছোঁ, তোমালোকে লিখি ল'ব পাৰা ইয়াতে এনচাৰটো। এইটো লিখিব পাৰি, যিহেতু বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমি ৰেখাত অৱস্থিত, গতিকে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুত বস্তুটোৰ উচ্চতাৰ পৰিৱৰ্তন হোৱা নাই, গতিকে মাধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত সম্পাদিত কৰা কাৰ্য শূন্য হ'ব। তো এতিয়া আহোঁ 3 নম্বৰ কুৱেশ্যনটো চোৱা। এতিয়া চোৱা, বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তি ৰূপান্তৰবোৰ বৰ্ণনা কৰা। তো এতিয়া কি কৰিছে, বেটাৰী এটা আমি আঁকি লৈছোঁ, বেটাৰীৰ লগত আমি বাল্ব এটা ফিট কৰি লৈছোঁ। তো ইয়াতে কি হ'ব, বেটাৰী হয় বাল্ব এটা জ্বলালে বেটাৰীত ৰাসায়নিক শক্তি, বেটাৰীত কি থাকে, ৰাসায়নিক শক্তি থাকে কিছুমান, বেটাৰীত ৰাসায়নিক শক্তি থাকে। ৰাসায়নিক শক্তিটো কি কৰে, বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তিত হয়। তো পৰিৱৰ্তিত হোৱাৰ পিছত বৈদ্যুতিক শক্তি যেতিয়া চালিত হ'ব বেটাৰীৰ পৰা, তেতিয়া কি হয়, কি বাল্বটো জ্বলি উঠে। যেতিয়া বৈদ্যুতিক শক্তি চালিত হ'ব তেতিয়া বাল্বটো জ্বলি উঠিলে কি হ'ব, পোহৰ শক্তিলৈ ৰূপান্তৰিত হয়। বাল্বটো জ্বলি উঠিলে পোহৰ শক্তিলৈ ৰূপান্তৰিত হয়। আৰু তাৰপিছত যেতিয়া বাল্বটো জ্বলি উঠিব, তাৰপিছত কি হয়, সেইটো কি বাল্বটো হিট হৈ উঠে, তাপ শক্তিলৈ পৰিৱৰ্তিত হয় আকৌ সেইটো। তো সেইটোৰ বাবে আমি এনেকুৱাকৈ লিখিব পাৰি এইটোৰ এনচাৰ। ইয়াতে মই দি দিছোঁ, তোমালোকে লিখিব পাৰা যে বেটাৰীৰ সহায়ত বাল্ব এটা জ্বলালে কি ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তিত হয়, তাৰ পাছত বৈদ্যুতিক শক্তি পোহৰ আৰু তাপ শক্তিলৈ পৰিৱৰ্তিত হয়। তো আমি এনেকুৱাকৈ লিখিব পাৰি ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি, পোহৰ শক্তি আৰু তাপ শক্তি, এনেকুৱাকৈ লিখিব পাৰি। তো এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা। 20 কেজি ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 মিটাৰ/ছেকেণ্ডৰ পৰা 2 মিটাৰ/ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিলে বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা। তো সম্পাদন কৰা বলটো কিমান কাৰ্য কৰিলে সেইটো কি কাৰ্যটো নিৰ্ণয় কৰিব গৈছে। তো ইয়াতে আমি প্ৰথমে কুৱেশ্যনটো দেখিম যে ভৰ দিয়া আছে, ইয়াতে 20 কেজি ভৰ প্ৰথমে। তো আমি প্ৰথমে লিখিম যে ভৰটো কি আছে, দিয়া আছে ভৰ m = 20 কেজি। তাৰপিছত প্ৰযুক্ত কোনে বলে তাৰ বেগটো কি আছে, ইয়াতে দুটা উল্লেখ কৰিছে। বেগ প্ৰথমটো হ'ব তোমালোকৰ অন্তিম প্ৰাৰম্ভিক বেগ, তাৰপিছত দ্বিতীয়টো হ'ব অন্তিম বেগ। তো প্ৰাৰম্ভিক বেগক ইউৰ দ্বাৰা বুজা হয়। তো আমি প্ৰথমে লিখিম প্ৰাৰম্ভিক বেগ u = 5 মিটাৰ/ছেকেণ্ড, 5 মিটাৰ/ছেকেণ্ড। তাৰপিছত দ্বিতীয়টো অন্তিম বেগ যিটো সেইটো ভিৰ দ্বাৰা বুজোৱা হয়, তো 2 মিটাৰ/ছেকেণ্ড, সেইটো আমি লিখি ল'লোঁ। তো দিয়া আছে। তো এতিয়া আমি সূত্ৰ অনুযায়ী আমি কি জানো, ভৰৰ প্ৰাৰম্ভিক গতি শক্তি, ভৰৰ প্ৰাৰম্ভিক গতি শক্তি কি আছিল, গতি শক্তিটো আছিল কে দ্বাৰা বুজোৱা হয় গতি শক্তি। তো ½ mv² আছিল। তো ইয়াতে কি কৈছে, প্ৰাৰম্ভিক গতি শক্তি যিটো আছে, প্ৰাৰম্ভিক গতি শক্তিক আমি EKI ৰ দ্বাৰা বুজাব পাৰি। আৰু সেইটো কি হয়, তোমালোকৰ ইনিচিয়েল ভেলোচিটি, যিটো ইনিচিয়েল ভেলোচিটি সেইটো ½ mu², ভি ঠাইত আমি ইউ দিছোঁ, সেইটো কাৰণ প্ৰাৰম্ভিক গতি শক্তি। তো ইয়াতে আমি কি ফৰ্মুলাত বহাই দিম, এতিয়া হাফ আছে, হাফ বহাই দিলোঁ, এমৰ মান কিমান আছিল, 20 আছিল, 20 বহাই দিলোঁ, 20 কেজি। তাৰপিছতে ইনটু, তাৰপিছত ইউ যিটো আছিল ইউ² কিমান আছে ইয়াতে, প্ৰাৰম্ভিক বেগ সেইটো 5² এইটো আমি বহাই দিলোঁ। তাৰপিছত সেইটো যদি আমি কটাকটি কৰোঁ, ইয়াতে 10 হ'ব, 10 কেজি। তাৰপিছত ইয়াতে কি কাৰ্য আছে কাৰণে সেইকাৰণে আমি ইয়াতে জুল দিলোঁ। তো ইয়াতে 10 × 25, 5 × 5 = 25 হৈ গ'ল। তো ইয়াতে যদি আমি এইটো ইনটু কৰি দিওঁ 250 জুল হ'ব। তাৰপিছত ইয়াতে চোৱা, আমাৰ প্ৰাৰম্ভিক গতি শক্তি হৈ গ'ল। এতিয়া ইতিমধ্যে প্ৰাৰম্ভিক গতি শক্তিটো হৈ গ'ল। এতিয়া আমি কি অন্তিম গতি শক্তি যিটো আমাৰ ফাইনেল ভেলোচিটি যিটো আছে সেইটো আমি এতিয়া শিকিম। তো ফাইনেল ভেলোচিটি কি ভৰৰ অন্তিম গতি শক্তি তোমালোকৰ EKF ফাইনেল ভেলোচিটি যিটো সেইটো ½ mv², সেইটো ফৰ্মুলা বহাই দিলোঁ। তাৰপিছত হাফটো বহাই দিয়ে ইয়াতে। তাৰপিছত m আছিল কিমান, ভৰটো কিমান আছিল, 20 কেজি আছিল, ইনটু তাৰপিছত v² কিমান আছিল, ইয়াতে v² আছিল কিমান, 2 মিটাৰ/ছেকেণ্ড, v² আছিল 2 মিটাৰ/ছেকেণ্ড। তো ইয়াতে v² আমি কি বহাই দিম, a² কৰি দিম। তো ইয়াতে 10 হৈ গ'ল, তাৰপিছত a² কৰি দিলে 4 জুল, তাৰপিছত ইয়াতে কি ইনটু কৰি দিলে 40 জুল হৈ যাব। তো এতিয়া আমি কি কৰিব পাৰি, গতিকে সম্পাদিত কাৰ্য = গতি শক্তিৰ পৰিৱৰ্তন। তো কিমানখিনি কাৰ্য হ'ল আৰু গতি শক্তিৰ কিমানখিনি পৰিৱৰ্তন হ'ল সেইটো আমি লিখি দিম। তো ইয়াতে কি কৰিম, যিটো ফাইনেল ভেলোচিটি আছে আৰু যিটো ইনিচিয়েল ভেলোচিটি আছে সেইটো আমি ফাইনেল ভেলোচিটিৰ পৰা ইনিচিয়েল ভেলোচিটিটো মাইনাছ কৰি দিম। মানে
অন্তিম গতিশক্তিৰ পৰা প্ৰাৰম্ভিক গতিশক্তিটো মাইনাছ কৰি দিম। তো ইয়াতে অন্তিম কি ফাইনেল ভেলোচিটি যেটো আছিল সেইটো তোমালোকৰ 40 জুল আছিল। তাৰপিছত কি ইনিশিয়াল ভেলোচিটি যেটো আছিল সেইটো 250 আছিল। তো মাইনাছ কৰি দিলে তোমালোকৰ 210 জুল হ'ব। মাইনাছত আহিছে কাৰণ ইয়াতে মাইনাছ চিনে বুজাইছে যে বলটোৱে ভৰৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে, অৰ্থাৎ বলটো মন্থৰণধৰ্মী। তো তোমালোকে এইটো তুলি ল'বা ইয়াৰ পৰা।